সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে হয়তো আপোনালোকে কেপশ্যন দেখি গম পাইছে। তো কেনেদৰে আমি বনাই খাওঁ বা কি কৰোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। যদিহে ভাল লাগে তেন্তে কমেণ্ট এটা কৰি জনাব, আৰু তেনেদৰে খাই কোনে কোনে ভাল পায় প্লিজ মোক কমেণ্ট কৰি জনাব নাপাহৰিব দেই। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই বস্তু এটা দেখাওঁ বুলি ভাবিলোঁ, আৰু বস্তুটো হৈছে এইডাল ট্ৰিপত। এইডাল মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, কেইদিনমান হ'ল বাৰু অহা, কিন্তু তো আজি বোলো দেখাই দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো এইডাল অফাৰত আছিল, তো মই অলপ কম ৰেটতে পালোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু, কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব। ইয়াৰ ব্লুটুথৰ কানেকশ্যনো আছে। তো এইটো আপোনালোকে ভিডিঅ' চেলফি ষ্টিকো কৰিব পাৰে, এনেকৈ ধুনীয়াকৈ এনেকৈ এডাল ধুনীয়া চেলফি ষ্টিকো কৰিব পাৰে। আৰু এই বস্তুটো এইটো 360 ডিগ্ৰী এনেকৈ ৰাউণ্ডকৈ ঘূৰি যায় আৰু এইটো আৰু ইয়াত মানে আৰু এনেকৈ ইয়াত এইটো দেখিছে নাই বাৰু, ইয়াত এনেকৈ দুটা আছে, এইকেইটা দাঙি ল'ব লাগিব, এই দুটা, তাৰপাছত এইডাল এনেকৈ তো সেয়া এনেকৈ চেলফি ল'ব পাৰিব আপোনালোকে। তাৰপাছত লগতে দেখাইছোঁ এইয়া 2 in 1 এইডাল এনেকৈ বহাই থৈ দিব পাৰিব। আৰু এয়া দেখিছে ধুনীয়াকৈ আপোনালোকে এনেকৈ লৈ মানে ভিডিঅ' বনাব পাৰিব। তো 2 in 1 বুলি ক'ব লাগিব। আৰু এই ধুনীয়াকৈ এডাল নিজৰ চাইজত মিলাই ল'ব পাৰিব, আৰু এইটো এনেকৈ ধুনীয়াকৈ মিলাই ল'ব পাৰিব। তো মই এডাল বাৰু ভালেই পাইছোঁ, আৰু আপোনালোকেও যদি ল'ব পাৰে ল'ব পাৰিব। তো মই দেখাই দিছোঁ বাৰু, ৰ'ব। তো এইটো এনেকৈ তললৈও কৰি ল'ব পাৰিব ধুনীয়াকৈ। এনেকৈ কৰিব। চেলফি ষ্টিকো হৈ যায় ধুনীয়াকৈ। দেখিছে তাই আমনি কৰিছে, তাই সদায় তেনেকুৱা, ভালদৰে একো ভিডিঅ' বনাব নোৱাৰে, আৰু তাৰ পৰা মানে সদায় ছাইডত কিবা নহয় কিবা এটা কৈয়ে থাকিব। আৰু মানে মই যিকোনো এটা ভিডিঅ' বনাবলৈ কেইবাৰ ক্লিপটো ল'ব লাগে মানে ঠিকনা নাই তাইৰ কাৰণে। আৰু লগতে আপোনালোকক দেখুৱাই দিছোঁ এইটো এনেকৈ চেলফি ধুনীয়াকৈ আপোনালোকে ল'ব পাৰিব। আৰু এতিয়া লাষ্টত মই কৈ দিছোঁ প্ৰাইচটো হৈছে ইয়াত 300 লৈছিলে। তো অফাৰ চলি আছিলে, তো মই অফাৰৰ টাইমত এতিয়া লোৱা হৈছিলোঁ, তো অফাৰ পালোঁ। তো আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। আৰু সেয়াই আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু আজি আছিলে হাঁহৰ মাংস আজি কোমোৰা আৰু আলুৰ লগত অলপমান বনাম, আৰু অলপমান ড্ৰাই ফ্ৰাই কৰিম। কোমোৰা আৰু আলুৰ লগত মায়ে বনাব। এইফালে মায়ে ভিডিঅ' মানে মই আৰম্ভ কৰিবলৈ নাপালোঁ, মায়ে পিঁয়াজ, আদা, নহৰু, তাৰপাছত এইফালে জিৰা গুড়ি, মিট মছলা দিয়ে দিলে, মই দেখুৱাবই নাপালোঁ আৰু। তো অলপমান এনেকৈ লৰাই লৈছে, পিঁয়াজখিনি অলপ সিজিব দিছে আৰু কেঁচা গোন্ধটো যাব দিছে আদা নহৰুৰ। তাৰপাছত লাহেকৈ এতিয়া মাংসখিনি দি দিছে। কোমোৰাৰ লগত হাঁহৰ মাংসখিনি এতিয়া মায়ে বনাব, বাকী ড্ৰাই ফ্ৰাইখিনি মই বনাম বাৰু, আপোনালোকক দেখুৱাই যাম, কেনেকুৱা পাই জনাব। তো এয়া মায়ে এইফালে বনাই আছে। কালাৰটো বহুত ধুনীয়া আহিছিলে, কিন্তু খায়ো বহুত টেষ্টি হৈছিল। তেতিয়া বনাই থাকোঁতে যিহেতু পূৰা মানে বনাই থকা খটক খাটাক কৰি থাকে হেতাবিলাকৰ, মানে সেইটো কাৰণে তাত একো কোৱা নহ'ল, আৰু বেকগ্ৰাউণ্ডত এতিয়া কৈ দিছোঁ বাৰু।
এয়া এতিয়া ধুনীয়াকৈ মছলা চছলাবিলাক মিক্স কৰি দিলে মায়ে। এতিয়া ধুনীয়াকৈ ঢাকি থলোঁ অলপ সময়। এয়া অলপমান তেল হৈছে আৰু এতিয়া আমাৰ কোমোৰা দি দিছে আৰু লগতে আলু। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিব। কোমোৰা আৰু হাঁহৰ মাংস খাই আপোনালোকে কেনেকুৱা পায় বাৰু? মোৰ কিন্তু ভাল লাগে দেই, আৰু লগতে ড্ৰাই ফ্ৰাই কৰিও ভাল লাগে বাৰু। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিলে আৰু এতিয়া ঢাকনে ঢাকি দিছোঁ অলপ সময়। আৰু এইফালে ড্ৰাই ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম কৰি দিলোঁ। আৰু এতিয়া ইয়াত পিঁয়াজখিনি দি দিছোঁ, অলপ ফ্ৰাই কৰি লৈছোঁ পিঁয়াজখিনি। তাৰপাছত লাহেকৈ এতিয়া দি দিম মই আদা নহৰু পেষ্ট। সেয়া আদা নহৰু পেষ্ট অলপ সময় আদা নহৰু পেষ্টটো অলপ ভাজি ল'ম আৰু কেঁচা গোন্ধটো গ'লে ভাল হয়, আৰু নহ'লে কেঁচা গোন্ধটো থাকিলে খায়ো ভাল নালাগে নহয় জানো। তো এতিয়া অলপ সময় লৰাই লৈছোঁ মই। তাৰপাছত এইফালে এইখিনি চব্জিও চাই আছোঁ লগতে। এতিয়া ধুনীয়াকৈ সিজিছেগৈ আৰু অলপ। তাৰপাছত ইয়াতে অলপ পানী দিম আৰু লাহেকৈ। এইফালে মিট মছলা দিছোঁ অলপ দিছোঁ। তাৰপাছত দিম অকণমান ৰেড চিলি পাউডাৰ দিম অলপমান। তো ইয়াৰ ৰেড চিলি পাউডাৰ দিছোঁ অলপমান। আৰু এইফালে মায়ে পানী দিয়ে দিলে। বেছি দিয়া নাই বাৰু, অলপ গ্ৰেভি টাইপৰ কৰিম তো সেইটো কাৰণে অলপমান পানী দি দিছে আৰু মাংস আৰু কোমোৰাডোখৰ সিজিবৰ কাৰণে। তাৰপৰা ইয়াত অলপ জিৰা গুড়ি দিছোঁ। এয়া অলপ মিক্স কৰি ল'ম এতিয়া ধুনীয়াকৈ। আপোনালোকে বাৰু ড্ৰাই ফ্ৰাই খাই কেনেকুৱা পায়? মোৰ কিন্তু ড্ৰাই ফ্ৰাই আৰু কোমোৰাৰ লগত মানে বহুত ভাল লাগে। আৰু এয়া হালধি দি দিলোঁ। ধুনীয়াকৈ এতিয়া গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰপাছত এতিয়া মাংসখিনি দি দিলোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। মছলাটো অলপ ধুনীয়াকৈ মাংসত লগাকৈ। মছলা যিহেতু আমি বেছি নাখাওঁ, সেইটো কাৰণে চবৰে অলপ কমকৈ দিছোঁ আৰু মছলাটো। আৰু একেবাৰে শেষত গৰম মছলা দিম। তো চাই যাওক তেন্তে মোৰ ভিডিঅ'টো। আৰু এইফালে এইখিনি কোমোৰা চব্জিখিনি পানী অলপ শুকাই গৈছে, আৰু অলপ শুকুৱাই দিম। ইমান বেছি নালাগে পানী, বেছি পানী থাকিলে ভাল নালাগে খাই। তো আৰু অলপ শুকুৱাই দিম। আৰু এয়া মাংসখিনি যিহেতু ফ্ৰিজত থৈ দিছিলোঁ, সেইটো কাৰণে অলপ পানী ওলাই আছে। তো পানীটো শুকাব দিম আৰু এতিয়া ধুনীয়াকৈ। এতিয়া কোমোৰা চব্জিৰ পানীটো শুকাই গ'ল, এতিয়া ধুনীয়া হৈ গ'ল, এতিয়া গ্ৰেভি হৈ গ'ল পূৰা। তো খায়ো বহুত টেষ্টি হৈছিল বাৰু। আৰু বনাইছিলে কিন্তু মায়ে আকৌ দেই, মইহে ক্ৰেডিটটো লোৱা নিচিনা হৈছে আৰু। আৰু এইফালে ফ্ৰাইখিনিও হৈয়ে গৈছে। এতিয়া কেঁচা পিঁয়াজ অলপমান দি দিম আৰু লাষ্টত। এনেকৈ কেঁচা পিঁয়াজ দি দিলে ভাল লাগে খাই। আপোনালোকে বাৰু খাই নাই এনেকুৱাকৈ জনাবচোন। এনেকৈ পিঁয়াজ দি দিলে ভাল লাগে আৰু লাষ্টত। এতিয়া অলপ সময় ঢাকি দিম, কমতি ষ্টিমতে ৰাখি দিম আৰু পিঁয়াজটো অলপমান সিজিব দিম, আৰু একেবাৰে সিজিব নিদিওঁ, অলপ সিজাকৈ ৰাখি দিম এতিয়া ধুনীয়াকৈ। আৰু এইফালে মোৰ ফ্ৰাই মাংসখিনি পূৰা ৰেডি হৈ গ'ল। খুব ধুনীয়া এটা কালাৰ আহিছিল কিন্তু, আৰু খাবলৈও বহুত টেষ্টিও হৈছিল। তো এইফালে ৰেডি। তাৰপাছত আৰু লগতে বনাম এতিয়া মই মছন্দৰী আৰু আদা নহৰু আৰু জলকীয়া। পদিনা বিচাৰিছিলোঁ, পদিনা নাপালোঁ। তো অকল মছন্দৰীৰ চাটনি বনাই দিলোঁ আৰু আপোনালোকে খাই কেনেকুৱা পায় মছন্দৰী? এইয়া আমাৰ ধুনীয়াকৈ দুপৰীয়া সাজটো ৰেডি হৈ গ'ল। দাইলত কচু, এইফালে হাঁহৰ লগত কোমোৰা গ্ৰেভি, লগতে ড্ৰাই ফ্ৰাই, মছন্দৰীৰ চাটনি। উফ কি মজা লাগিলে খাই কৈছোঁ নহয়।
আপোনালোকেও খাব দেই।